আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি, মাই কিচেন কুইন। আপোনালোকে কেনে আছে? আল্লাহৰ ৰহমতত নিশ্চয় ভালে আছে। আলহামদুলিল্লাহ, আমিও ভালে আছো। তো আজি বহুত ৰ'দ ওলাইছে, সেইকাৰণে ঘৰত তিল আছিল, কলা তিল আৰু বগা তিল, সেইখিনি ভাবিলোঁ ধুই ৰ'দত দিওঁ। আৰু ইফালে দেখিছে সৰিয়হ দিছোঁ ৰ'দত বহুতখিনি। এই সৰিয়হখিনি মায়ে দিছিলে আজি 3 বছৰমান হ'লে কিজানি তেল বনাই খাবলৈ। তো সেইখিনি আৰু ঘৰতে থাকে, মনতে নাথাকে। আজি ফাইনেলি মনত হ'ল, সেইকাৰণে ৰ'দত দিছোঁ ভাঙিবলৈ, তেল বনাবলৈ। কাৰণ তেল বনোৱাৰ আগতে মানে ৰ'দত দিলে ভাল হয়, বেছিকৈ তেল ওলায়, সেইকাৰণে ৰ'দত দিছোঁ। আৰু ধুনীয়াকৈ ৰ'দ লাগিছে আৰু তেলো ওলাইছে বহুতখিনি, যিহেতু সৰিয়হখিনি পুৰণা। সৰিয়হ যিমান পুৰণা হয় সিমান মানে তেল বেছিকৈ ওলায় বুলি চবেই কয়। তো সেইকাৰণে ৰ'দত দিছোঁ, ধুনীয়াকৈ ৰ'দ দি শুকাই ভাঙিবলৈ পঠিয়াই দিম এখেতক। মানে হাজবেণ্ডেও মানে ছুটি শেষ হ'ব প্ৰায়, সেইকাৰণে ভাবিলোঁ তেখেতৰ হতুৱাই ভাঙি লওঁ সৰিয়হখিনি। আৰু ইফালে তিলখিনি বাচি আছিলোঁ, তিলত মাটি আৰু কিবা কিবি থাকে আৰু বজাৰৰ তিলত, সেইকাৰণে ভাবিলোঁ এইখিনি বাচি পেলাই ধুনীয়াকৈ ধুই দিম। কিন্তু আজি ধোৱা নহ'ল, কাৰণ বাচোতে বহুত টাইম লাগি গ'ল, সেইকাৰণে ভাবিলোঁ আজি নুধোওঁ আৰু পিছত ধুম যেতিয়া ৰ'দ উঠে ধুনীয়াকৈ। তো আৰু ইফালে ৰন্ধা বঢ়াও কৰি আছোঁ। ৰন্ধা বঢ়াখিনি কৰি মানে আৰু বাকী বহুত কাম থাকে নহয় ঘৰত, সেইবিলাক কৰিম। তাৰপিছত ভাটিবেলা অলপ মেচিনত বহিব লাগিব, কাৰণ কেইটামান মানে কাম আহিছে, সেইখিনি কৰিম। আজি আঁঠুৱা চিলাই কৰিম দুটা, মানে ৰেডিমেড আঁঠুৱা, তাৰ তলতে মানে কাপোৰ লগাই দিব লাগে। তো 3টা আঁঠুৱা দিছিলে কাষ্টমাৰে, তো এটা চিলাই কৰি দিলোঁ আৰু দুটা আছে, এই দুটা আজি চিলাই কৰিম। আৰু আঁঠুৱা চিলাই কৰি কিমান টকা পালোঁ আৰু এদিনত মানে কিমান চিলাব পাৰি বা কিমানখিনি ইনকাম কৰিব পাৰি, সেইটোৰ এটা আইডিয়া দিম। আৰু ইফালে পটল আছিল, সেইখিনি ভাজি কৰি আছোঁ। আৰু সৰু মাছৰ চৰচৰি কৰিম জহা ফুলেৰে, মায়ে যে দিছিলে সেই জহা ফুলেৰে। তো ভিডিঅ'টো কেইদিনমান আগৰ, সেইকাৰণে অলপ লেটকৈ মানে দিয়া হ'ল। মাজতে মানে ল'ৰাটোৰ পৰীক্ষা আৰু কিবা কিবি বহুত কাম থাকে ন, সেইকাৰণে ভিডিঅ'টো মানে দিয়া নহ'ল। তো কেইদিনমান আগৰ ভিডিঅ'। তো ইয়াতে ৰন্ধাখিনি হ'লেই প্ৰায়, তো গা পা ধুব লাগিব আৰু দুপৰীয়া নামাজ পঢ়ি উঠি খাব লাগিব। তো কামখিনি সোনকালে কৰি আছোঁ, যিহেতু মেচিনত বহিব লাগিব। আমি যিহেতু গৃহিণী হয়, সেইকাৰণে কামবিলাক টাইমলি মেনেজ কৰিহে উঠিহে মেচিনত বহিব পাৰোঁ। যেতিয়াই মন যায় তেতিয়াই বহিব নোৱাৰোঁ, কাৰণ ঘৰৰ বহুত কাম থাকে। তো ইফালে উলিয়াই লৈছোঁ এই দুটা আঁঠুৱা, আৰু কাপোৰখিনি কালিয়ে কাটি থলোঁ, মানে এটা যিহেতু চিলালোঁ, এই দুটাও কাটি থৈছিলোঁ। তো আজি ফাইনেলি এইটো চিলাই কৰি শেষ কৰিম। আৰু জেক মেচিনটো লোৱাৰ কাৰণে মোৰ চিলাই কৰাটো বহুত সুবিধা হৈছে, কাৰণ সোনকালে হয় আৰু কষ্ট কম হয়, যিহেতু লাইনত চলে। সেইটো মেচিনত ভৰিৰে মানে চিলাই মানে মাৰিব লাগে, সেইকাৰণে এইটোত অলপ মানে অনুভৱ কৰিছোঁ, সেইটোত অলপ ভৰিটো বিষায় কেতিয়াবা বহুত টাইম বহি থাকিলে। আৰু এইটোত কিন্তু বহুত আৰাম। আৰু ইফালে শাৰী এটাও আহিছে, সেইটো গোঠা কৰিছোঁ আঁচলত ধুনীয়াকৈ, আৰু ফলছৰ লগাই থৈছোঁ। তলত মেচিনেৰে চিলাই কৰিছোঁ আৰু ওপৰৰখিনি হাতেৰে চিলাই কৰিম। আৰু ইফালে ব্লাউজৰ পিচ আনিছোঁ বেলেগকৈ, মানে ফুল স্লিভছ বনাব, সেইকাৰণে মানে কাপোৰটো বেলেগকৈ কিনি আনিছোঁ। কাৰণ শাৰীৰ লগত যিটো আছে সেইটোৰে নহয়, যিহেতু কাষ্টমাৰজন শকত হয়, সেইকাৰণে ডাঙৰ চাইজৰ ব্লাউজ। আৰু এনেও শাৰীৰ ব্লাউজৰে ফুল স্লিভছ নহয়ও। ইফালে আঁঠুৱা চিলাই কৰিবলৈ আৰম্ভ কৰিছোঁ, আৰু বহুত স্পীড হয় মেচিনটো, আৰু স্পীড কমাবও পাৰি বঢ়াবও পাৰি। মই যিহেতু নতুন, সেইকাৰণে সিমান এটা স্পীড মানে দিব নোৱাৰি, মানে অলপ ভয়ো লাগে, আৰু বেলেঞ্চৰ কথা আছে। বেলেঞ্চটো ঠিক ৰাখিব নোৱাৰিলে মানে চিলাই একা বেকা হ'ব, সেইকাৰণে অলপ লাহে লাহে মানে প্ৰেক্টিচ কৰি আছোঁ। বহুত ভাল লাগিছে, আৰু বহুত কম টাইমত মই আঁঠুৱা দুটা চিলাই কৰিলোঁ। মানে য'ত মোৰ 1 ঘণ্টা টাইম লাগিব এটা মানে বস্তু যদি চিলাই কৰোঁ, তাতে মোৰ ইয়াত আধা ঘণ্টাতে হৈ যাব, এনেকুৱা মানে। আৰু ইফালে মিষ্টাৰে সৰিয়হখিনি তেল বনাই আনিলে, তো বহুতখিনি তেল ওলাইছে।
তেলখিনি চাই বহুত ভাল লাগিছে। এইটোৰ আধা হৈছে আৰু ইয়াৰে টেমা বৈয়ামটোৰ পূৰাই হৈছে ভৰ্তি, আৰু তেলটো বহুত গৰম হৈ আছে, সেইকাৰণে খুলি দিলোঁ, ফেনৰ বতাহত মানে ঠাণ্ডা হ'বলৈ দিছোঁ। তেলখিনি চাই বহুত ভাল লাগিছে, মানে ঘৰৰ তেল হ'ল বহুত, মানে আজিলৈকে ইমানখিনি সৰিয়হ ভাঙাই নাই। ইয়াৰ আগতে মায়ে মানে ভাঙি দিছিলে বহুত দিন আগতে, আৰু ইয়াৰ প্ৰথমবাৰৰ কাৰণে জীৱনত ইমানখিনি তেল মানে সৰিয়হ ভাঙিলোঁ। মিষ্টাৰে কৈ আছে এতিয়াৰ পৰা সৰিয়হ কিনি ঘৰতে তেল বনাই খাম। যি হওক, তেলখিনি ঠাণ্ডা হ'বলৈ দি থৈ আহিলোঁ, আৰু ইফালে বাকী যিটো আঁঠুৱা আছিল সেইটো চিলাই কৰিলোঁ। চিলাই বহুত ভাল হৈছে, ফিনিচিং হৈছে, আৰু চিলাইটো নিজৰ ওপৰতো কথা, মানে ফিনিচিংটো নিজে আনিব লাগিব। মেচিনেতো আৰু চিলাই কৰি ফিনিচিং কৰি নিদিয়ে, নিজৰ হাতৰ ওপৰত কথা এইটো। তো যিকোনো কাম কৰিলে ফিনিচিং হ'লে কাষ্টমাৰে পচন্দ কৰিব, আৰু দ্বিতীয়বাৰ আপোনাৰ ওচৰত মানে চিলাই কৰিবলৈ আহিব। যি হওক, এতিয়া মানে চিলাই কৰি কিমান টকা পালোঁ সেইটো কওঁ। আঁঠুৱা দুটা চিলাই কৰিলোঁ, ইয়াতে মই ল'লোঁ 300 টকা। এতিয়া চাওক, দুটা আঁঠুৱা চিলাই কৰি কোনো মানে ডিজাইন বা কাটিঙৰ মানে কথা নাই, চিধা চিধি চিলাই কৰিয়ে মই পূৰা আঁঠুৱাটো চিলাই কৰি দিলোঁ। চিলাইৰ ওপৰে চিলাই মাৰি মাৰি মই ইয়াতে 300 টকা পালোঁ। তো মোৰ দৰে এজন গৃহিণী ঘৰৰ কাম কৰি 300 টকা উপাৰ্জন কৰাটো বহুত ডাঙৰ কথা। মাহত যদি মই দিনত যদি 300 টকা ইনকাম কৰিব পাৰোঁ, মাহেকত মোৰ কিমান হ'ব? 9,000 টকা। 9,000 টকা বাদ দিলোঁ, মই যদি দিনত 100 টকা উপাৰ্জন কৰিব পাৰোঁ, মাহেকত মই 3,000 টকা মানে উপাৰ্জন কৰিব পাৰিম। তো এজন গৃহিণীৰ কাৰণে 3,000 টকা বহুত। মই ডেইলি 100 টকা বা 200 টকা এনেই ইনকাম কৰিব নোৱাৰিম, বা ডেইলি মোৰ কাম নাথাকিবও পাৰে, কিন্তু গড় হিচাপত কৈছোঁ, মানে কেতিয়াবা এদিন 300 টকা বা এদিন 100 টকা, এদিন 200 টকা এনেকৈ মিলাই পেলাই মই যদি গড়ে 100 টকাকৈ ইনকাম কৰোঁ, 3,000 টকা মাহত ইনকাম কৰিব পাৰোঁ, তেতিয়াহ'লে এজন গৃহিণীৰ কাৰণে কিমান মানে আনন্দৰ কথা। তো আপোনালোকে বহি নাথাকিব, আপোনালোকে চেষ্টা কৰক। যদি এটা মেচিন আছে, চিলাই পাৰে, তেনেহ'লে কৰক, বহি নাথাকিব ঘৰত। তো ইফালে ফলছ লগোৱা হ'ল। আজি ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম।